কাইলৈ যেহেতু বোৰ্ড এক্সাম আছে তো মোৰ ভণ্টিও বোৰ্ড এক্সাম দিব। এতিয়া আমি দুজনী যাওঁ অকণমান দোকানৰ পৰা আহোঁগৈ। মানে জেঠাই দোকানৰ পৰা কিবা এটা আনিব দিছে। আৰু এইক দেখিছেনে বাৰু, ইমান ঠাণ্ডা পৰিছে বাহিৰত, তথাপিও তাই একদম বডি উলিয়াই ওলাইছে আৰু বাহিৰত। লাইভ আহিবলৈ আমি ঘূৰি গাখীৰ কিনিব গৈছিলোঁ, অকল গাখীৰে কিনিলোঁ, বেলেগ চব যোগাৰ আছেই। তো কি কৰিবৰ কাৰণে কিনিছোঁ সেইটো ভিডিঅ'টো চাই থাকিলে গম পাব। ফুল চাব ফুল। আৰু ঘৰ পাই মই পৰি গ'লোঁ বিচনাত, আৰু এই ভণ্টিয়ে ধুনীয়াকৈ আহি পানি টেবুলত বহি গ'ল। যিহেতু পৰীক্ষাৰ আগতো পঢ়িবই লাগিব অলপমান। তাৰপিছত মই ভাবিলোঁ অকণমান চাই আহোঁগৈ জেঠাইনো কি কৰিছে। এয়া দেখিছেনে, গাখীৰ উঠাই দিলে গেছত, আৰু এয়া চাউল, মানে আজি পায়স বনিব ঘৰত। এটা কথা বাৰু লক্ষ্য কৰিছেনে, আজি মোৰ ভিডিঅ'ৰ মাজত আমাৰ সৰুজনী জাপ মৰা নাই, মানে সেইজনী শুই আছে তাই আজি। আৰু আমাৰ পায়স ৰেডি, আৰু এই দাদা দুজন আৰু আণ্টিজনী পায়স খাবৰ কাৰণে মাতিছিলে, কাৰণ কাইলৈ পৰীক্ষা নহয় জানো। আৰু এইয়া তাইক গিফ্টটো দিছে কোনোবাই লগতে জেঠুৱেও আনি দিছে, যিহেতু কাইলৈ তাইৰ পৰীক্ষা। মোৰ ফালৰ পৰাও আপোনালোক সকলোলৈকে যোনে যোনে বোৰ্ড এক্সাম দিব তেওঁলোকক শুভেচ্ছা থাকিল। বাই বাই।